এইভাবে তো গাইজ আজি চবকে এফালে ভিডিঅ'টো বনাই দিবা অকণমান ধৰি পেলাই এনেকৈ নবা দিগদাৰ হয় হাতলৈ। হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। আজি অকণমান কামবোৰ অলপ বেলেগ হ'ব, ধেৰ আছে আজি ব্লগটোত। খালি মেইন টপিকটো আজি আমি অকণমান বেলেগ এটা কৰিম, আপোনালোকে এইটো ভিডিঅ' আগলৈ গ'লে গম পাবই। তাৰ মাজতে এটা কথা কৈ দিছোঁ, আমি এতিয়া চব দেখাম। এতিয়া মানে আমি আমাৰ ভাইটি ইয়াত ফুটবল শিকি আছে, তাক নিবলৈ আহিছোঁ। ব্লগটো মানে মেইন কাহিনীটোতো বেলেগেই, তাৰ মাজতো যি যি কৰোঁ তাক দেখাম, আপোনালোকে চাব। তো কৰোঁ নাই আজি কষ্ট চব আহিছে হয় নহয়। তো গাইজ আপোনালোকে দেখিব পাইছে আজি মানে আমাৰ কি হৈছে, ভাইটিহঁতক লৈ আহিলোঁ। এতিয়া আমি যাম তাৰপিছত ঘৰলৈ জোচত ক'বলৈ গৈ নাই জেমিনি। তো মানে গাইজ কি হ'ল মানে এতিয়া গম পাইছে আৰু বদলাকে যে আমি ভাইটি নাই সেইটো জোচ নি নহয়, আমি ভাইটিহঁতক লৈ আহিলোঁগৈ। ভাইটিহঁতক আনি পেলাই এতিয়া আমি কি বুলি কয় ফুটবল খেলাৰ পৰা লৈ আহিলোঁগৈ। এতিয়া যাওঁ ঘৰত, আকৌ ঘৰত লাগোগৈ আমাৰ মেইন কামটো চাব। দেখিবলৈ পাইছোঁ আমি আহি গ'লোঁ কলিয়াপানী লেণ্ড। আহিলোঁ ৰাস্তাত নাহৰ পুলি এটা, তো এই নাহৰ পুলিটো লৈ আহিলোঁ। তাৰপৰা আহোঁতে ৰাস্তাত পাই পেলাই জুবিন দা নামৰ ৰ'বলৈ জয় জুবিন দা। তো গাইজ এয়া দেখিব পাইছোঁ নাহৰ পুলি। গৈ আছোঁ ঘৰলৈ। মই ভাবিছিলোঁ ভাতকেইটা খাম, এইভাৱে দিলে মোক কামত না। कौन है ये लोग, कहाँ से आते हैं? এইবোৰ যেতিয়া মানে উকাই যায় এনেকুৱাই হয় নাই বাৰু গাইজ? शाबाश बेटा, बहुत बढ़िया। মোৰ এই পৰম লগা হতে আজি বহুত আনন্দ পাব গাইজ। अरे कहना क्या चाहते हो? নতুন এটা কাম কৰিব ওলাইছোঁ আমি তাতে। নাই নাই নাই, पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। জুবিন দা নামত ন, জয় জুবিন দা মায়াবী গছৰ নমস্কাৰ গাইছ, আজি বনাইছোঁ এখন পায়। তো গাইছ আমাক দেখিয়ে থাকে, আমি জংঘলে মংগলে ঘূৰি ফুৰা মানুহ। कौन है ये लोग, कहाँ से आते हैं? তো এতিয়া আমি আহিছোঁ আকৌ জংঘলত কৰিবলৈ খেতি। নহয় জংঘলত আহিছোঁ আমি কৰিবলৈ মেটি। আমি देखा आपने लापरवाही का नतीजा है। এয়া দেখিছে ন জেঠী। তো আমি এতিয়া ইয়াত জেঠী কণী বিচাৰিবলৈ আহিছোঁ। তো ইয়াত চাব আপোনালোকে বিলগটো মানে এনেকুৱা হ'ব, বিলগ যোনটো বিলগ আপোনালোকে দেখাই নাই চাগে। भाई साहब कुछ ज़्यादा नहीं हो गया ये? मतलब कुछ भी কৈছোঁ দেই, চবৰে দেখিছে, আমি লোকৰ পৰা চাই পেলাই বাৰু কৈছোঁ। এইটো কি বুলি কয়, এইটো চাওক। এতিয়া আমি আকৌ বাঁহৰ কামত আহিছোঁ। এয়া আৰু আমাৰ কাম চলতি এনেকৈ আৰু এনেকুৱাই আমাৰ কাম হৈ থাকে আৰু গাইছ। ঐ ভাই, শুনা আকৌ, এই তুমি মোক চিনেমেটিক এটা বনাই দিবা দেই। ইয়াত মই বেক ফ্লিপ মাৰি দিম, ধাপকৈ পৰি দিম, পিঠি তেজ ওলাই যাব। मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। বাঁহটো কাটি আনিলোঁ। এতিয়া বাঁহটোৰ পৰাই কাম হ'ব। ইখন কটাৰীখন লৈ পেলাই এতিয়া হয় আকৌ খুলিবগৈ লাগিব বাপ চাগে। ঠকাইছে আজি আমাৰ কাম ধেৰ, কিন্তু আজি আমাৰ ভোজ এটাও আছে, কিন্তু আমাৰ এই কামটো মেইন আৰু এতিয়া সেইকাৰণে এইটো কৰি লৈছোঁ। হেল্ল' গাইছ, আজি মই মানে মাজতে ভিডিঅ'টো বনাইছোঁ। আজি এটা বেলেগ গেটআপত বুলি ভাবিছে, নাভাবে এখন লৈ আছোঁ এনেকৈ। क्यों हिला डाला ना? এতিয়া মই বাঁহটো আৰম্ভণি কৰি মানে এই বহিবলৈ টুলখন আনিবলৈ গৈছোঁ। চাৰে এতিয়া মই বাঁহটো পাতোঁ ধুনীয়াকৈ, ইয়াত ষ্টেণ্ড এটা লগাই দিওঁ ৰ'ব। A few moments later. গাইজ দেখিব পাইছে আজি আমাৰ নতুন কামটো হৈছে নতুনকৈ বেলেগকৈ। এইটো মানে বেলেগকৈ বুলি ক'বলৈ গ'লে মানে আমাৰ কি বুলি কয় এইখনত এনেকুৱা এটা বস্তু আহিব, ৰাউণ্ডকৈ আগলৈ জোঙাকৈ মুখা নহয়।
পকি মুখখন তো গাইছ আজিলৈ আমি ইমান কৰিব নোৱাৰিলোঁগৈ যিমানটো ভাবিছিলোঁ তো ইমানটোতে কৰি থৈ দিছোঁ বাকীকণ আৰু কাইলৈৰ পৰা কৰিম তো চাই থাকিব আৰু